কমপ্লিট ৱাটাৰপ্ৰুফ এনেকুৱা ফটো ফ্ৰেম বনাম বুলি ভাবিছে নেকি? বছৰ বছৰ দিন পাগৰি যাব কিন্তু আপোনাৰ ফটো ফ্ৰেম একে তেনেকৈ থাকিব। আপুনি ভাবিছে যদি বনাম বুলি তেনেহ'লে মোৰ ভিডিঅ'টো চাওক স্ক্ৰিপ নকৰাকৈ সম্পূৰ্ণকৈ। হেল্ল' বন্ধুসকল, পূৰ্ণিমা অফিচিয়েলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আপোনালোকৰ চবতে মনত বহুতখিনি প্ৰশ্ন উদয় হৈছে যে আপোনালোক ফটো ফ্ৰেম বনাবলৈ দিওঁ বুলি ভাবিছে, তেনেহ'লে ক'ত দিব, কেনেকৈ দিব, গোটেইখিনি ইনফৰ্মেশ্যন পাই আছে মোৰ ভিডিঅ'টো পুৰাকৈ চাই থাকক আপোনালোকে শেষৰলৈকে। আৰু আহি গ'লোঁ প্ৰকাশ ষ্টুডিঅ'ত, আৰু মই ইয়াত কিমান কপি ফটো দিছোঁ আৰু কেনেকৈ লৈছে জানো আহক। 2x3 কিমান কপি ফটো দিলে ইয়াত? তো তেনেহ'লে আপোনালোকে গমেই পালে 55-56টা ফটো ইয়াত দিয়া হৈছে। আৰু ফটো ফ্ৰেম হৈছে কাৰণ কেলে মোৰ ফটোও বহুত আছিলে। আৰু কণ্টেক্ট নাম্বাৰ ইয়াত দাদাৰ দিয়া আছে, আপোনালোকে কণ্টেক্ট কৰি যিকোনো আপোনালোকে যদি কুৱেশ্যন আছে সুধিবলৈ কাৰণে বা বনাব দিম বুলি ভাবিছে তেনেহ'লে নিশ্চয় কণ্টেক্ট কৰিব পাৰিব। আৰু ইয়াত মোৰ দিছেনে গিফ্ট পূৰা মানে পেক কৰি দিছে, যিহেতু মই হাজবেণ্ডক এইটো গিফ্ট কৰিম বুলি ভাবিছোঁ। আৰু এতিয়া ব'লক যাওঁ আমি অফিচলৈ। আৰু অফিচত আহি গ'লোঁ। আৰু মই এনেকৈ দেখিছে নহয়, যেতিয়া প্ৰকাশ ষ্টুডিঅ'ত গৈছিলোঁ তেতিয়া মই ভাবিলোঁ বেদান্তৰ কাৰণেও সৰু মৰু এটা ইয়াৰ পৰাই গিফ্ট লৈ যাম। আৰু মই এইটো বনাই আনিছোঁ, চাওকচোন কিমান মৰম লাগিছে। তো ব'লক মই এইটো বেদান্তক দিওঁ। হেপী বাৰ্থডে টু ইউ। ইফালে বেদান্তক গিফ্টটো দিয়াৰ লগে লগে বেদান্ত বহুত হেপ্পী হৈ গ'ল আৰু বহুত ফূৰ্তি অনুভৱ কৰিছে। আৰু থেংক ইউ ছ' মাছ বুলি কৈছে, কাৰণ ইমান ধুনীয়া গিফ্ট এইটো মোৰ লগত সদায় দিনৰ কাৰণে থাকিব। তাৰপাছত ইফালে ৰুমন বা দেখিছে নহয় কেনেকৈ পেচেণ্ট নিচিনা বাগৰি আছে, যিহেতু ক্লাছ কৰি আহিছিলে আৰু ভাগৰ লাগিছে, সেইটো কাৰণে বাগৰি দিছে। আৰু ব'লক চাওঁ। তাৰপিছত ইফালে ৰুমন বাও আমাৰ এনিভাৰ্চাৰীৰ কাৰণে গিফ্ট লৈয়ে থৈছিলে, কাছ লৈছে। চাওকচোন কাছটো মানে আপোনালোকে নিজে জানে ইয়াৰ উপকাৰিতা গুণসমূহৰ বিষয়ে মই বেলেগকৈ ক'বলৈ নাযাওঁ। বহুত শুভ হয়, টকা পইচা কেতিয়াও আপোনাৰ কমি নহয়। যে আপোনালোকে এই কাছটো ঘৰত থ'লে মানে আপোনাৰ ব্যৱসায়ৰ ক্ষেত্ৰতো যদি আপোনালোকে থ'ম বুলি ভাবিছে তেনেহ'লে থ'ব পাৰে, পূজা অৰ্চনা কৰিব পাৰে, তাত একো কথা নাই। পূজা অৰ্চনা নকৰিলেও পঢ়া শুনাৰ ক্ষেত্ৰত, জবৰ ক্ষেত্ৰত বহুত কাম দিব। আপোনালোকৰ মানে যিবিলাক নিগেটিভিটি আছে মানে ঘৰত সেইখিনি আঁতৰাই দিয়ে, আৰু কেতিয়াও মানে আপোনালোকৰ পইচাৰ মানে অসুবিধা নহয়। মই নিজেও পাইছোঁ প্ৰমাণ, সেইটো কাৰণে আপোনালোককো জনাইছোঁ। মই হোষ্টেলৰ পৰা আহি গ'লোঁ ঘৰলৈ, গাঁও ঘৰলৈ, আৰু হাজবেণ্ডে আনবক্সিং কৰিলে। গিফ্টটো বহুত ধুনীয়া লাগিছে বুলি কৈছে। তুমি কেতিয়া ফটোখিনি পালে, কেতিয়া ক'ৰ পৰা কালেক্ট কৰিলা বুলি কৈছে, বিৰাট ভাল লাগিছে। আৰু যিসকলে জানে সেইসকলে ভিডিঅ'টো স্কিপ কৰিব। ষ্টুডিঅ'টো আছে আপোনাৰ থানা চাৰিআলিত, ডিব্ৰুগড়। কোৱালিটি বহুত ভাল আছে, কোৱালিটিৰ মানে অচম। আপোনালোকক ইয়াত বেলেগ আৰু কথা ক'বলগীয়া নায়েই। আৰু যদি আপোনালোকে ভাবিছে ল'ম বুলি তেনেহ'লে আপোনালোকে কণ্টেক্ট কৰি চাব পাৰে। কাৰণ মোৰ এই ফটোখিনি বহুত পুৰণা আছিলে, আৰু পুৰণা থকাৰ কাৰণে ইয়াত দাগ বহুত হৈ গৈছে। দেখিছেনে বন্ধুসকল, দাগ এটাও নাই, মুঠতে নিট এণ্ড ক্লিন। মানে ভিডিঅ'টো দিবলৈ আপোনালোকক বহুত টাইম লাগিলে, কাৰণ মই প্ৰথমে ভাবিছিলোঁ মই আনিছোঁ বনাই মেলি, কিজানি পাছত হয়তো বেয়া হ'ব পাৰে, কিন্তু সেইটো কাৰণে দিয়া নাছিলোঁ। তো ভাবিলোঁ বাট মই এবাৰ নিজে চাই লওঁ, তাৰপাছত আপোনালোকক এইটো শ্বেয়াৰ কৰিম। তো ইফালে মই মাৰ্তুলেৰে পূৰা মাৰি দিছোঁ, দেখিছে নহয়, তাকো এনেকুৱা নৰ্মেল লোৱা নাই, মই ডাইৰেক্ট লোহাৰ মাৰ্তুল লৈছোঁ আৰু মাৰি দেখাইছোঁ। একো স্পৰ্ট হোৱা নাই, অকণমানো বেয়া হোৱা নাই। দেখিছে নহয়, যেনেকৈ আছিলে তেনেকেই আছে। চিচাৰ হোৱা হ'লে এতিয়ালৈকে ভাঙি গ'লহেঁতেন, আপোনালোকে গমেই পায়। বাট এইটো অলপো ভগা নাই। চ' আপোনালোকে ল'ব পাৰে ল'ম বুলি ক'লে। তো আজিলৈ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব। লাভ ইউ, টেক কেয়াৰ, বাই।